এই বছৰত দ্বিতীয়বাৰ হিচাপে আসাম ৰাজ্যৰ পৰা যিটো নেকি খেল মহাৰণটো পঠোৱা হৈছে তাতে যোৱাবাৰৰ নিচিনাকৈ আজি যিটো নেকি এই খেলটো পাতিছে ইয়াত মানে বহুত ডিচিপ্লিনভাৱে হৈছে বুলি মই ভাবোঁ আৰু কি তাতে মানে ফাইনেন্সিয়েল ব্যৱস্থাত চৰকাৰ তৰফৰ পৰা যিটো নেকি MLA সকলৰ প্ৰত্যেক MLA মানে সাংস্কৃতিক মহাৰণ আৰু খেল মহাৰণ এই দুটা খেলৰ কাৰণে যে 10 লাখকৈ 20 লাখ টকা মানে ব্যৱস্থা কৰি দিয়া হৈছে তাতে আমাৰ সুন্দৰভাৱে BTC লেভেলৰ পৰা আপ টু LAC লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেল আৰু ষ্টেট পৰ্যায়লৈকে সেইটো আগবঢ়াই যোৱাটো বহুত মানে ভাল হ'ব বুলি মই আশা কৰোঁ আৰু কি আজি খেল মহাৰণৰ শুভ আৰম্ভ কৰিল কোন কোন অতিথি উপস্থিত আছে আজিৰ যিটো নেকি শুভ আৰম্ভণি যিটো নেকি খেল তাতে আমন্ত্ৰিত যিটো নেকি আলহী আমাৰ মাননীয় 29 নং কোকৰাঝাৰ ৱেষ্ট STৰ যিটো নেকি MLA মাননীয় শ্ৰীযুত ৰবিৰাম নাৰ্জাৰী এখেতে মুখ্য হিচাপে আহ্বান মৰ্মে সি উপস্থিত হ'ব পাৰিছে আৰু এই খেলত এই সময়ত পবিত্ৰ যিটো নেকি কাৰ্যসূচীত আমাৰ প্ৰথমা 8 নং BTCৰ কনষ্টিটুৱেঞ্চি মাননীয় জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম এখেতেও মানে ইয়াত উপস্থিত হ'ব পাৰিছে আৰু মাননীয় আমাৰ ADCৰ ভাৰ্গৱ ডাঙৰীয়ানী এখেতেও মানে ইয়াত উপস্থিত হ'ব পাৰিছে ব্লগৰ যিটো নেকি ভিডিঅ' বাইদেউ ইও মানে উপস্থিত হ'ব পাৰিছে আৰু আমন্ত্ৰিত হিচাপে আমাৰ এই লোকেলৰ কলেজ আৰু হাইস্কুলৰ যিটো নেকি প্ৰিন্সিপাল আৰু হেডমাষ্টাৰ বা হেডমিষ্ট্ৰেছ সিহঁতেও মানে ইয়াত উপস্থিত হৈ খেলখন মানে বহুত মানে আকৰ্ষণীয় কিছু বনাব পাৰিছে বুলি মই ভাবোঁ আৰু আমন্ত্ৰিত এই এলেকাৰ যিমান মানে কি বুলি কয় এই ইচ্ছুক মানে সদস্যসকলে ইয়াত অংশগ্ৰহণ কৰি খেলৰ যিটো নেকি আৰম্ভণি তাকে মানে বহুত মানে ভাল পৰিৱেশ বনোৱা হৈছে